নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শংকৰ কলিতালৈ। আজি আমাৰ লগত উপস্থিত আছে অসমৰ বিখ্যাত ইউটিউবাৰ ছানী গল্ডেন দা। তেখেতৰ এই ভিডিঅ'টোৰ দ্বাৰা অকণমান ভইচটো ক্লিয়াৰ অহা নাই, শেষৰ ফালে ধুনীয়া আহিছে। এই ভিডিঅ'টো চাই থাকক। প্ৰথমতে বলকচোন এটা তেওঁৰ ভিডিঅ' ক্লিপিং চাই লওঁ। ছাবস্ক্ৰাইব কৰক শংকৰ কলিতা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক। এটিটিউডৰ কথা কৈ লাভ নাই, গম পাইছা নাই? যিখন মেডিকেলত তোমালোক ছোৱালীবোৰে ব্লাড টেষ্ট কৰা তাৰে ডক্টৰে মোৰ এটিটিউড টেষ্ট কৰে, গম পাইছা নাই? এটিটিউডৰ কথা ক'ব আহিছে। তেনেহ'লে ভিক্ষা কিয় খুজি আছা? দিছ ইজ মাই পাৰ্ট টাইম জব বেইবে। কি 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 এই তুমি যে এনেকৈ কঁকালখন কৰি মুখখন এনেকৈ বান্দাৰৰ নিচিনাকৈ ফটোবোৰ আপলোড দিয়া ফেচবুকত, সেইবোৰত দেখোন লাইক কমেণ্ট মই বেছিকৈ দিওঁ, কথা ক'ব আহিছে। ই বেছি বকি আছে বে, এৰ মূৰটো ভাঙি দিওঁ নেকি? কিয় কঁঠাল বুলি ভাবছে নেকি? দে তাৰ মুঠৰ বল নাই, তাই মোৰ মূৰো ভাঙে। আৰু মোৰ ঘৰ ৰঙিয়াত। মোৰ ঘৰ ৰঙিয়াত থাকোঁ মই গুৱাহাটীত স্কুল লাষ্ট গেটত, মানে মোৰ ৰেষ্টুৰেণ্টত ইণ্টাৰভিউটো লৈ আছে, ইয়াতে থাকোঁ। আৰু মোৰ নাম ছানী, ঘৰত মাতে সোণমণি বুলি। আৰু কি ক'ম আৰু মা দেউতাৰ নামটো জনাব লাগিব। মাৰ নাম হ'ল ৰাবিয়া বেগম আৰু ফাদাৰৰ লেট মানে ফাদাৰ নাম মমিন আলী। শিক্ষা জীৱন মোৰ প্ৰথমতে হাইস্কুল লাইফ মই বৰদলি নেহেৰু হাইস্কুল বুলি, তাৰপৰা হেৰি কৰিছিলোঁ। নেক্সট ৰঙিয়া কলেজ, তাৰপিছত নেক্সট বেংগলোৰ গ'লোঁ, বেংগলোৰটো পঢ়িলোঁ। আহি স্কুল লাভগেট পালোঁ, মানে গুৱাহাটী স্কুল লাভগেট। য়েছ য়েছ, কাৰণ অসমত এক্টিং কৰি খাব নোৱাৰি। এইটো এনেই আৰু টাইম পাছৰ কাৰণে বনাওঁ, কেতিয়াবা কাৰণে ভিডিঅ' চিডিঅ' মন ভাল লাগে। হবি বুলি কথা নাই, হবি মোৰ বহুত কেইটা আছে, তাৰ মাজত এক্টিংটো এটা পাৰ্ট কৰে, ভাল লাগে কৰি কিনে, সেইকাৰণে কৰোঁ আৰু। মোৰ জন্ম হ'ল ফেব্ৰুৱাৰী 3, 1992। বলিউডৰ নে অসমৰ অভিনেতা যতীন বৰা ডাঙৰীয়া, তেখেতক মই বহুত ভাল পাওঁ। তেখেতৰ এক্টিং বহুত ৰিয়েলিষ্টিক হয়, ভাল লাগে। বাকী অভিনেত্ৰীৰ ক্ষেত্ৰত ক'ব গ'লে আমাৰ পুৰণা আছিলে, মানে তেখেতৰ নাম হ'ল গায়ত্ৰী মহন্ত, ভাল লাগে, কিবা এটা মৰম লগা, ভাল লাগে। অসমৰ জনপ্ৰিয় গায়ক গায়কৰ ভিতৰত আমাৰ জুবিন দাৰ নামটো চবতছে টপ লিষ্টত থাকিব। তেখেতৰ তাৰপিছত পাপন দা, তাৰপিছত চিভেন সিংগাৰ মই ইমান ভাল নাপাওঁ, এইটো নকয় ভাল। বলিউডৰ আছে বহুত কেইটা, যেনেকৈ ধৰ আৰমান মালিক, অৰিজিত সিং, তাৰপিছত আছে সোনু নিগম বা আতিফ আসলাম, এইবোৰ ভাল লাগে, ভাল গান গায়। আপুনি কোনটো ভিডিঅ'ৰ দ্বাৰা ৰাইজৰ মাজত যথেষ্ট পপুলাৰ হ'ব সক্ষম হৈছিল, সকলোৱে চিনি পোৱা হৈছে? এই ভিডিঅ'টো কোনটো ভিডিঅ' আপোনাৰ টাৰ্ণিং পইণ্ট বুলি ভাবে? ষ্টেণ্ডাৰ্ড ভিখাৰী, এইটো বুলি ক'লে মানে চবেই চিনি পায় ষ্টেণ্ডাৰ্ড ভিখাৰী বুলি। এইটো কেতিয়া কৰিছিলে? এইটো এবছৰ আগত কৈছে, দুৰ্গা পূজা মানে এইটো ইয়াৰ মানে 18 চলি আছে না, 17ত দুৰ্গা পূজাৰ আগে আগে কৰিছোঁ। এবছৰ হোৱাই নাই, তো প্ৰায় 2.5 মিলিয়ন মান আহিছে চাগে। নাই, মোৰ চেনেলত মই দিয়া নাছিলোঁ একচুৱেলি। প্ৰথমতে মই ভিডিঅ' বনাই কিনে এনেই মই ফেচবুকত আপলোড কৰিছিলোঁ, ইউটিউব চেনেল এইবোৰ একো নাজানিছিলোঁ। তাৰপিছত মোৰে লগৰ এজনে ক'লে, তোৰ ভিউৱাৰ যোন বহুত ভাল, এটা কাম কৰ, ইউটিউব চেনেল এটা খুলিলেও ভাল পইচা কমাব পাৰি। তেওঁক এটা মই সুধিব বিচাৰিম, তেওঁ অভিনয় কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? অভিনয় তেনেকৈ ক'তো মঞ্চত কৰি পোৱা নাই বা ক'তো চিৰিয়েল চিনেমাত কৰি পোৱা নাই। তাৰমানে কি মই মানে ইউটিউব ভিডিঅ' মানে কি শ্বৰ্ট ফিল্ম এনেকৈ বনাম বুলি ভাবিলোঁ। কেইজনীমান মানে ল'ৰা ছোৱালী ধৰিলোঁ, ধৰি কিনে সিহঁতক মানে এক্টিং লাইনত লগাই দিলোঁ। নাই, ৰিয়েলিষ্টিক পোৱা নাই, ভাল নালাগে। তাৰমানে যিটো মানে চাওঁ মানে এক্টিং কৰা যেন ফিল আহে। তাৰপিছত মই ভাবিলোঁ মই কৰিম নিজে।
কষ্ট মই নিজে কৰিলোঁ তো ৰাইজৰ আশীৰ্বাদ ৰাইজে ছাপোৰ্ট কৰিলে ভাল পালে সেই লাইনত মই আহি আছোঁ প্ৰথম কিমান চনত কেমেৰা ফেচ কৰিছিল 2017 আৰু সেই ভিডিঅ'বিলাক ক'ত আপলোড কৰিছিল প্ৰথম ফেচবুকত আপলোড কৰিছিলোঁ এনেই ফেচবুকত দিছিলোঁ মানে কি টাইম পাছৰ কাৰণে ফেচবুকত দি তাৰপিছত যেতিয়া ষ্টেণ্ডাৰ্ড ভিকাৰী লাষ্ট টাইম বনাইছিলোঁ 2017 এতিয়া মানে কেইটামান অসমৰে পেজ কেইটামানে ভিডিঅ'টো লৈ কেনে সিহঁতে আৰু নিজৰ চেনেলত আপলোড দি কেনে ভাল পইচা কমালে তেতিয়া মই গমেই পোৱা নাছিলোঁ তাৰপিছত মোৰ লগৰ এজন বন্ধুৱে ক'লে আৰু লগৰ ক'লে আৰু যে তুমি এটা ইউটিউব চেনেল খোলা খুলি কেনে পইচা কমাব পাৰিম তোমাৰ ভিউৱাৰ্ছো ভাল ৰাইজেও বহুত ছাপোৰ্ট কৰি আছে তোমাৰ ভিডিঅ' বিচাৰি আছে পাব্লিক কিমান আছে তো সেই ক্ষেত্ৰত মই ভিডিঅ' বনালোঁ আৰু বনাই কেনে আহিছোঁ বৰ্তমান ৰাইজে ছাপোৰ্ট কৰি আহিছে ভালে পাইছে নাজানো আৰু চবে চিনি পোৱা মানে হৈছে আৰু ইউটিউবত তেতিয়াৰ পৰা আহিল চাগে তেতিয়াৰ পৰা আহিলোঁ তেনেকৈ সুন্দৰভাৱে আমাক ভিডিঅ' দি গৈ আছে তেনেকৈ টাইপৰ আমিও অসমৰ দৰ্শকসকলে সুন্দৰ সুন্দৰ ভিডিঅ' পাই আছে তেখেতৰ আপোনাৰ এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ ভিডিঅ'বিলাকে যিবিলাক আনন্দ দিয়ে বা আমোদ দিয়ে আমাক তাৰ লগে লগে প্ৰত্যেকটো বাক্যই এটা যে মেছেজ দি যায় মই সকলোক কোৱা নাই তথাপিতো দুই এটা পইণ্টত কৈ যায় যেনে ধৰক আপুনি যে ছোৱালীজনী যে ফটা কাপোৰ পিন্ধি আহিছিলে ষ্টেণ্ডাৰ্ড ভিক্ষাৰীত তেতিয়া আপুনি কৈছিল নিজে ফলাৰ কাৰণে মা ইটছ পেচন আৰু আমি ফালিলে পুলিচ ষ্টেচন সুন্দৰ এটা মই ভিডিঅ' ক্লিপিংটো দেখাই দিছোঁ তোৰ কি প্ৰব্লেম আৰু তোৰ এই পেণ্টটো কি কুকুৰে কামিছে নেকি আৰু এই দেখোন আধা নাই কিয় ক'লি তেনেকে কিয় ক'লি মানে কুকুৰে কামোৰাৰ দৰে চিল্লি হৈ আছে ইটছ ফেশ্বন নিজে ফালাৰ কাৰণে ইটছ ফেশ্বন আৰু যদি আমি ফালিলোহেঁতেন পুলিচ ষ্টেচন ঐ তোৰ এই চিলাই ফেলা কাপোৰৰ দৰে আমাৰ ঘৰত বহুত আছে মায়ে পাকঘৰত এই সপ্তাহৰ কাৰণে হিচাপে ইউজ কৰে লাগে যদি কবি ইটছ ফেশ্বন মাৰি ঘূৰি ফুৰিব পাৰিবি মই এক বস্তামান দি পঠাম আপুনি দেখা পালে কি ক'ব এনেকুৱা ধৰণৰ যে ক্লিপিংবিলাক আপোনাৰ ক'ত সৃষ্টি হয় এনে ভাবোঁ মই একচুৱেলি আৰু ভাবি কেনে নিজেও কিছুমান বনাওঁ আৰু কিছুমান মানুহ এটা বা ছোৱালী এজনী গৈ থাকিলে মই নটিচ কৰোঁ কিয় ড্ৰেছবোৰ পিন্ধি যায় আৰু কিছুমানে বহুত চুটি কাপোৰ পিন্ধে মানে পিন্ধিলে মানে মই ভাবোঁ এইবোৰ এনেকৈ পিন্ধিলে যিমান যি নহ'লেও ল'ৰা মানুহৰ নিয়তটো অলপ খাৰাপ হয় খোলা কথা সেইটো মানে কোৱা কথা নহয় যে তাত থিংকিঙত গণ্ডগোল কিবা খোলা কথা ভাই চব কথাই একদম ছোৱালী এজনী চুটি কাপোৰ পিন্ধাৰ পিছত চব ল'ৰাই চাবই অট'মেটিক এট্ৰেকশ্যন কৰিবই তো সেইটো আৰু সেনেকৈ মেছেজটো আহি যায় থিংকিংটো সেনেকৈ বনোৱা যায় আৰু এইবাৰ আহিছোঁ চানিদা আমি প্ৰেমৰ কথা আপোনাৰ জীৱনত প্ৰথম প্ৰেম কেতিয়া আছিল ডাইৰেক্ট কুৱেশ্যন লাগে প্ৰেমৰ ক্ষেত্ৰত ক'ব গ'লে নকওঁ নেকি কৈ দিলে ভাল ৰাইজে জানিব বিচাৰে প্ৰেম মোৰ হাইস্কুল লাইফতে হৈছিল কোন ক্লাছত ক্লাছ 10ত কেনেকৈ হৈছিল অকণমান জনাই দিয়ক হাইস্কুল লাইফৰ প্ৰেমটো আৰু চবেই জানে মানে কেনেকুৱা হয় মানে ভাল লাগে কিবা এটা আই কণ্টেক্টটো বেষ্ট তাই যদি একাষাৰ মাত দিছে বা মই যদি মাত দিছোঁ সেইখিনিয়ে বুজো মানে সেইখিনি ফিলিং লৈ কিনে মানে থকা যায় তাইও সেইখিনি ফিলিং থাকে এতিয়া আৰু নাই সেনেকা ব্ৰেকআপ হ'ল তাইও বিয়া হৈ গ'ল ল'ৰা ছোৱালী হ'ল নাম ক'ব নোৱাৰি কাৰণ যিমান দিন হ'লেও তাই বিয়া হৈছে তাই ল'ৰা ছোৱালীৰ কথা আছে হাজবেণ্ড আছে বেয়া হ'ব আছিল আৰু কিবা আপোনাৰ মতে প্ৰেমৰ সংজ্ঞা কি প্ৰেমৰ সংজ্ঞা মানে কি ভালৰ লগত ভাল বেয়াৰ লগত বেয়া খোলা কথা যদি তুমি কাৰোবাক ভাল কৰিছা নিশ্চয় ভাল ফল পাবা আৰু যদি তুমি কাৰোবাক বেয়া কৰিছা তুমি নিশ্চয় বেয়া ফল পাবা তেনেকা আৰু প্ৰেমৰ সংজ্ঞা দিবলগীয়া একো নাই মই একো প্ৰেমৰ হেৰি নহয় গুৰু নহয় সেইকাৰণে সংজ্ঞা দিব নোৱাৰে এতিয়া জানিব বিচাৰিছোঁ চানিদাই প্ৰেমৰ সম্পৰ্কত বৰ্তমান আছে নে নাই এতিয়া বৰ্তমান নাই সেইকাৰণে নাই কাৰণ মই প্ৰেমৰ সংগত থাকিলে মই কিছুমান বস্তু কনচেনট্ৰেট কৰিব নোৱাৰিম প্লাছ ভিডিঅ' চিডিঅ' বনোৱাত অকণমান অসুবিধা হৈ যাব বা ইণ্টাৰফেয়াৰ কৰিব ন বেলেগ ছোৱালীৰ লগত ভিডিঅ' বনাই তো সেই ক্ষেত্ৰত মই তাৰমানে এইবোৰ নাথাকাটো মই বেটাৰ বুলি ভাবোঁ সেইকাৰণে থাকাও নাই এতিয়া টেনশ্যন নাই ইণ্ডিপেণ্ডেণ্ট লাইফ জীয়াই আছোঁ বিন্দাছ লাইফ লাষ্ট কেতিয়া হৈছিল ক্লাছ 15 মানত হৈছে 2015 এতিয়া নাই কেনেকৈ হৈছিল অকণমান জনাই দিলে ভাল পাব নালাগে নেকি কিবা এটাতো জনাই দিয়ক হৈছিল আৰু কিবা এটা মই ক্ষেত্ৰত মানে হৈছিল হ'লেও দেখা পালোঁ ভাল লাগিল কথা পাতিলোঁ
তাই কথা পাতিলে তাই একচুৱেলি ইণ্টাৰেষ্ট আছিলে মই চালোঁ তাই এনেকৈ হৈছিল আৰু কেনেকৈ ব্ৰেকআপ ব্ৰেকআপটো হ'লনে নহ'ল ময়ো গম নাপালোঁ ভালকৈ তাৰমানে কোনো হেৰি নাই আৰু মানে কি এনেকৈ লাহে লাহে ফোন চোন কৰা এৰি দিলোঁ তাইও এৰি দিলে সেনেকৈ পাতলি পিনে মানে কোনো হাৰ্ট হোৱা নাই আৰু সেনেকৈ চাব আহিল বৰ্তমান ছ'চিয়েল মিডিয়াতে আদি কৰি প্ৰেমৰ প্ৰস্তাৱ আহে নেকি তেনেকুৱা আপুনি সেই প্ৰেমটো কি বুলি ভাবে এই প্ৰেমটো কি বুলি ভাবিম আৰু বিচাৰে কিছুমানে ভাবিব লাগে কি আছে সেই বুলি আৰু মই একচুৱেলি মানে কি কথাটো ক'ব গ'লে কি চব বস্তু মানে কি বিচাৰিলে মানে নিজেও বিচাৰিব নোৱাৰি ন আগৰ কথাটো বেলেগ আছে এতিয়া কথাটো টোটেলি ডিফাৰেণ্ট হৈ গৈছে তো সেইকাৰণে ধন্যবাদ জনাইছোঁ এয়া আছিল অসমৰ বিখ্যাত ইউটিউবাৰ ছানী গোল্ডেন দা আমাৰ লগত কিছু কথা মনৰ কথা শ্বেয়াৰ কৰিলে তেখেতৰ জীৱনৰ কিছু কথা ক'লে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে কিছু জানিব পাৰিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নমস্কাৰ মই ছানী গোল্ডেনে কৈ আছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ